হাগ্ৰামা মহিলাৰ কথাটো আপোনালোকে মোতকৈ বেছি জানে। মই বেছি টিভি চিভি বেছি নাচাওঁ। মই টিভি চোৱাতকৈ বেছি কিতাপ পঢ়ি ভাল পাওঁ। আপোনালোকে খুব ভালকৈ জানে যে 15 বছৰত তেখেতে কি কথা ক'লে, তেখেতৰ কিমান জিভা পিছলাই ইয়াৰ হিচাপ নাই। আৰু আনপিনেদি তেখেতে এইবিলাক কথা ক'বলৈ এইকাৰণে সময় পায়, তেখেতৰ ৰাইজক ক'বৰ কাৰণে ভাল কথা নাই, ভাল আঁচনি নাই, তেখেতৰ দূৰদৰ্শিতা নাই, ভিজন নাই, কোনো মিছন নাই। সেইকাৰণে এইবিলাক আপোল তাপোল বকি পেলাই ৰাইজৰ আগত হাঁহাই পেলাই অলপ মানে কিবা কৰি পেলাই তেখেতে সময়খিনি কটাই গুচি যায়। আৰু নিৰ্বাচনৰ বাদ দি পেলাই চাওকচোন কোনটো দুখীয়া মানুহৰ ঘৰত তেখেতে ভিজিট কৰিছে। আজি যিটো গছ কটাৰ কথা কৈছে, আমি যদি গছ এডাল কাটিলোহেঁতেন বেআইনীভাৱে, হাগ্ৰামাই 1 ছেকেণ্ডতে এৰেষ্ট কৰালেহেঁতেন। কিয়নো 15 বছৰত হাগ্ৰামাই আমাকে শত্ৰু বুলি ধৰি লৈছে, বেলেগক লোৱা নাই ইয়াতে। গতিকে আজি হাগ্ৰামাৰ চৰকাৰী বাহিনী চব তাৰ হাতত, গতিকে সি একশ্যনটো কিয় লোৱা নাই, সেইটোৱে ডাঙৰ কথা। আনপিনেদি যিসকলে গছ কাটি পেলাই খাই আছে, খৰি কাটি পেলাই খাই আছে, যিসকলে ভূটান পাহাৰত খৰি কাটিবলৈ যায়, নিজৰ পৰিবাৰটোক এৰি পেলাই, ল'ৰা ছোৱালী এৰি পেলাই, ইমান চেলেঞ্জ কৰি পেলাই, ঠেলা লৈ পেলাই, ৰিক্সা কিবা লৈ পেলাই, চাইকেল লৈ পেলাই, গৰু গাড়ী লৈ পেলাই জংঘলত যাই পেলাই খৰি কাটি আনে আৰু বিক্ৰী কৰি পেলাই যিসকলে চাউল কিনে, সেই মানুহবিলাকৰ কাৰণে হাগ্ৰামাৰ কি আঁচনি আছে? ইহঁতক কি দিছে হাগ্ৰামাই আজি 15 বছৰত? ওদালগুৰি কোকৰাঝাৰ ছাইডৰ হয় বহুত আদিবাসী মানুহ আছে, বড়ো মানুহ আছে, যিসকলে গছ বিক্ৰী কৰি খায়। আৰু আমাৰ বড়ো মহিলাবিলাক মদ বিক্ৰী কৰি খাব লগা হৈছে। সেইবিলাকৰ কাৰণে হাগ্ৰামাৰ কি আঁচনি আছে? সেইবিলাক মোক দালাল বুলি ক'লে, মোক মানে বেপাৰী বুলি ক'লে জানো সেইবিলাকৰ পেট ভৰিব? সেইবিলাকৰ কাৰণে কি আঁচনি আছে হাগ্ৰামাৰ? গতিকে মই এইটোকে ক'ব বিচাৰিছোঁ যে তেখেতে ক্ষতিগ্ৰস্ত হৈছে, তেখেতে নিজে কি কৰি আছে, কি ভাবি আছে আৰু কি কৰিব, ইয়াৰ লগত কোনো তেখেতৰ লিংক নাই। সেইকাৰণে আবুল তাবুল বকি পেলাই সময়টো কটাব বিচাৰিছে। আৰু মইতো দেখিছোঁ তেখেতে ৰাজনীতিত থাকিব আৰু বেছি ইচ্ছা নাই। কাৰণ তেখেতে টকা পইচা চব বনাই ল'লে, এতিয়া আৰামত মানে ফৰেনত ঘূৰি পেলাই খাই লৈ আৰামছে থাকিব বিচাৰে, মানে এটা আৰামৰ জীৱন। হেলিকপ্টাৰৰ পৰা তেখেতে নামিবলৈ মন নাযায়। গতিকে সেইবিলাক আজি ৰাইজেহে বুজি পোৱা নাই। গতিকে ৰাইজে যদি বুজি নাপায়, তেনেকুৱা নেতাৰ তলত যদি আমি 32 লাখ মানুহ বহুত বছৰ থাকিব লাগে, আমাৰ ভৱিষ্যতটো কিন্তু অন্ধকাৰ হৈ যাব। সেইকাৰণে BTCত এতিয়াও বহুত মানুহ আছে যিয়ে আমাক নেতৃত্ব দিব পাৰিব, যিয়ে আমাক লিডাৰশ্বিপ দিব পাৰিব, যিয়ে আমাক দিশ দিব পাৰিব, যিয়ে আমাৰ সঁচা অৰ্থত প্ৰশাসন আৰু উন্নয়ন দিব পাৰিব। সেই মানুহবিলাককহে আমি আনিব লাগে আৰু তেখেতসকলক দায়িত্ব দি পেলাই সমাজখন আগুৱাই লৈ যাব লাগে। মই সেইটোকে বিচাৰোঁ। হীৰাকৰণী আৰু হাগ্ৰামাৰ এটাই কথা, বড়োলেণ্ডটো ভয় খুৱাব লাগে আৰু ভোট আদায় কৰিব লাগে অনাবৰৰ পৰা। আচ্ছা, আপোনালোকে NDFBৰ সম্পৰ্ক ৰাখিছে নেকি? চাওক, NDFBৰ লগত সম্পৰ্কটো হাগ্ৰামাই 2010 চনত BNC গঠন কৰি একেলগে মেমৰেণ্ডাম দিব গৈছিলে, যোৱা নাছিলে জানো? আপোনালোকেতো দেখা পাইছে। আজি আলফাৰ কথাটো কোনে কৈ আছে? আলফাক 2 বিঘা মাটি কোনে দিছে? হাগ্ৰামাইতো দিছে। গতিকে আজি আলফা NDFBৰ ৰাজনীতি কাৰ লগত কৰিব বিচাৰিছে? অনুপ চেতিয়া ভাল আলফা, গোবিন্দ বসুমতাৰী বেয়া NDFB নেকি? অস্ত্ৰ লোৱাটো দুইটাই একে। গতিকে আমি কি বিচাৰোঁ? অনুপ চেতিয়াৰ সমস্যাও সমাধান হওক, গোবিন্দ বসুমতাৰীৰ সমস্যাও সমাধান হওক। এইটো ৰাজনীতি কৰাটো আমি নিবিচাৰোঁ। দীৰ্ঘদিনীয়া আলফা সমস্যা সমাধান হওক, অসমত শান্তি আহক, কোনো অসমীয়া যুৱ যাহাতে বন্দুক লৈ অকালতে মৃত্যু হ'ব লগা নহয়, সেইটো আমি বিচাৰোঁ। একেধৰণৰ আমি NDFBৰ ল'ৰাবিলাকো আজি কোনো অকাল মৃত্যু হ'ব লগা নহয় বন্দুক লৈ, সেইটো বিচাৰোঁ। আৰু তাত হাগ্ৰামা মহিলাৰে কি কৈছে? আজি ইয়াত 200 বিঘা মাটি দি খেতি কৰিব দিয়াটো ডাঙৰ কথা নহয়। আলফাৰ সমস্যা সমাধান হ'ব লাগিব। আৰু আলফাই কি ইছ্যু লৈ পেলাই আন্দোলন কৰিছিলে, কিয় সংগ্ৰাম কৰিছিলে, সেই সংগ্ৰামটো ক'ক লৈয়ে যাব? যে ইমান যে যে ল'ৰা ছোৱালী মৰি গ'ল, ডক্টৰ মানে ইঞ্জিনিয়াৰ পঢ়িব থকা ল'ৰা ছোৱালী আলফাত সোমাই মৰি গ'ল, সেই বেদনাবিলাক তেখেতসকলে বুজি পাইছে জানো? NDFBৰ নামত যে কিমান পৰিয়াল মানে আজি ধ্বংস হৈ গ'ল সংগ্ৰামৰ নামত, সেইবিলাক বুজিছে জানো? ইয়াৰ সমাধান কৰাটো কাৰ দায়িত্ব? সমাধানে যদি কৰাৰ কাৰণে কাম কৰিব নোৱাৰে, ৰাজপথত বহিছে কিয়? ৰাজাইহে ঠিক কৰিব লাগিব। গতিকে আজি তেখেতসকলে অক্ষম নেতা বুলি নিজকে পৰিচয় দিছে। মই ক'ব বিচৰা নাছিলোঁ সেইবিলাক কথা, কাৰণ মই মানুহৰ প্ৰতি ক্ৰিটিচাইজ কৰি বা কিবা বেয়া কথা কৈ মোৰ ভাল নালাগে। মই সদায় বিচাৰোঁ হাগ্ৰামা মহিলাৰে শান্তিত থাকক, তেখেতেও ভাল কাম কৰক, উন্নয়ন হওক, পিপুলছ লিডাৰ হৈ থাকক, সংগ্ৰামী নেতা হিচাপে তেখেতে কাম কৰক, সেইটো আমি সদায় বিচাৰোঁ। কিন্তু এনেকুৱা আবুল তাবুল কথাবিলাক ক'লে ৰাইজক বিপদে পৰিচালনা কৰে, এনচাৰ দিব লগা হয়।